সৰল উচ্চাৰণৰ এই শব্দটোৰ অৰ্থ লিখি উলিয়াব পৰা কোনো কলম নাই। নাৰী ভগৱানৰ এনে এক সৃষ্টি যি সৃষ্টিৰ উপমা পৃথিৱীৰ অন্য কোনো সৃষ্টিৰ লগত নহয়। কেতিয়াবা যশোদা দৈৱকীৰ ৰূপ লৈ মাতৃ হিচাপে, লক্ষ্মীৰ ৰূপ লৈ যি বোৱাৰী হিচাপে, ৰাধা হৈ প্ৰেমিকাৰ ৰূপত আৰু ৰুক্মিণী হৈ পত্নীৰ ৰূপত। নাৰীৰ প্ৰতিটো চৰিত্ৰত যেন ভগৱানৰ ৰূপ প্ৰতিফলিত হয়। নাৰীৰ প্ৰতি হোৱা অন্যায়, শোষণ আৰু অবিচাৰৰ সময়ত আমি নাৰীয়ে দুৰ্গা আৰু কালীৰ ৰূপ লোৱাটো এক চিৰন্তন সত্য। কিন্তু আমাৰ সমাজখনলৈ চাওঁ, আমাৰ চিন্তাধাৰা আৰু কৰ্ম এগৰাকী নাৰীক কেনেকৈ প্ৰতিপল আঘাত দিয়ে। সমাজৰ কিছুমান চিন্তাধাৰা আৰু নিয়ম যেন নাৰীৰ বাবে অভিশাপ স্বৰূপ। মাটি নতুবা শিলৰ মূৰ্তিটোক সমাজে দেৱী হিচাপে পূজে, কিন্তু ৰাস্তাৰে গৈ থকা নাৰীগৰাকীৰ দেহ চুবলৈ কুণ্ঠাবোধ নকৰে এচামে। বেছি পঢ়া শুনা কৰি কি হ'ব, সেদিনটো বিয়াই হ'ব লাগিব। চাকৰি কৰা বোৱাৰী নালাগে, নহ'লে ঘৰ কোনে ধৰিব। পঢ়া শুনা কৰে কৰক, কিন্তু কিমান দূৰনো আগুৱাব, ছোৱালীহে। এগৰাকী নাৰীক সুধি চাওক, এনেদৰে যেতিয়া কধিতেই তাৰ ইচ্ছাবোৰক মোহাৰি পেলোৱা হয়, কি অনুভৱ হয় তাইৰ। ক্ষমতা সকলোকে ভগৱানে সমানে দিছে, কিন্তু ক'ৰবাত যেন সুযোগৰ আজিও অভাৱ নাৰীৰ বাবে। নাৰীয়ে যেতিয়াই সামাজিক সমস্যাত যুক্তিৰে বা কৰ্মদক্ষতাৰে মাত মাতে, তেতিয়াই এচামে আওকাণ কৰে নাৰী বুলি। আচৰিত কথাটো যে সেই চামৰ মাজত নাৰীও থাকে। প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো খোজত নাৰীক সমালোচনা কৰা হয়। কিমান দূৰ যুক্তিসংগত এই সমালোচনা। তাই লোভীয়া, তাই স্বাৰ্থপৰ, এইখিনিতো জানে ন নাৰীৰ বিষয়ে। তেন্তে শুনক, তাইৰ অভিজ্ঞতা আছে বিচৰাখিনি এৰি দিয়াৰ। দেউতাকৰ উদম যে তাই দেখিছে, তাই বুজি পায়, তাই জানে কষ্ট উপাৰ্জিত ধনৰ মূল্য। সৰস্বতী পূজাত মাকৰ পুৰণি সাজযোৰেই তাইৰ প্ৰিয়। আইফোন, ব্ৰেণ্ডেড কাপোৰৰ দিনটো তোমাৰ এযোৰ কাণফুলি পাই জঁপিয়াই উঠে তাই। বিচাৰি চোৱা, এইখিনি সৰলতা প্ৰতিজনী নাৰীৰ গাত আছে। ফেমিনিজিমৰ ওপৰত বক্তা মই নহয়, কিন্তু আজি নাৰী বিষয়টোক চৰ্চা কৰাৰ মোৰ উদ্দেশ্য এটাই। মই বিচাৰোঁ মোৰ লগতে প্ৰতিগৰাকীয়ে নাৰীয়ে যেন নিজৰ প্ৰাপ্যখিনিৰ বাবে মাত মাতে, কিন্তু সেয়া ফেক ফেমিনিজিমৰ আঁৰ লৈ নহয়।